ডিউটি কৰি আহি আজি কি কাম কৰিলো আজি ঘৰ আৰু পদঘৰ তাতে সোমাই মই Hello friends, welcome to Bunus vlog. আজি ব্লগ ৰাতিপুৱা বনোৱা হোৱা নাই ডিউটি কৰি আহি আজি কি কাম কৰিলো আজি ইউনিফৰ্মবোৰ ধুলো তাৰপা অলপ কাপোৰবোৰ ঠিক ঠাক কৰিলো আৰু আজি 3:30 হাৰ পাইছোহে আৰু বাহেতি চেকআপৰ কাৰণে গৈছিলে কালি আগৰ ব্লগটো যোনটো চেকআপৰ কাৰণে যোৱা দেখাইছিলো তাৰপা বাবাকৰ ৰিপৰ্টছটো দিলে আৰু আজি ৰিপৰ্টছবোৰ দেখুৱাবলৈ গৈছিলে তাৰপা আজি ব্লগ একো বনোৱা হোৱা নাই সেইকাৰণে এতিয়া ইভিনিং টাইমত এতিয়া 6:30 হ'ল ইভিনিং টাইমত ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকৰ লগত কথা পাতিবলৈ তাৰপা আমাৰ সোনাই চব্জি বনাই আছে বলক দেখুৱাম মাছ চব্জি বনাই আছে আমাৰ সোনাই চব্জি বনাই আছে মাছ চব্জি এইটো বহুত টেষ্টি বনাইছে আৰু বাক বস্তু এটা কৰিবলৈ দিম দেই আপুনি কৰিব আমাৰ লগত দেই তই জান সোনাই জানে সোনা দেখাই দে সেইকাৰণে বা তাত চাব দেই সোনা নিচিনা কৰক প্ৰথমে হাত লাহে এনে নাকত দি দিয়ক গোটেই টেষ্টটো দেখাই নিদিবি বাই বোলে কৰক আনক এইফালে দেখাওক ক্ৰছ কৰক আৰু ট্ৰাই কৰক পাৰিব লাহে ক্ৰছ কৰক চাব দেই আমি কৰিম দেই সোনাও মই কৰিম তাত চাব আপুনি ট্ৰাই কৰি থাকক 2000 years later লাষ্টত বা পাৰিলো আপোনালোকে ট্ৰাই কৰক A few minutes later বুজিয়া নষ্ট বিছনা গোটেই বিছনা ভুজিয়া বাতি ভুজিয়া গোটেই ফুল বাতি ভুজিয়া খাব পালি না এটা আলু ভুজিয়া আমাৰ খানা বনোৱা হৈ গ'ল ভাত চব্জি বনাই হৈ গ'ল বাও ডিউটিলৈ গ'ল বা আৰু আমি গোটেইকেইটা মানে চাহ খালোঁ অথনি চানা খাই আছিলে সোনাই ভুজিয়া পেলালে সেইটো টাইমত দেখি কিমান টাইম আছিলে জানো 5:30 মানত চাহ খোৱা হ'ল চ' বা ক'লে ভাত নাখাওঁ ভাতটো নিদিবলৈ ক'লে মানে বা য'ত ডিউটি কৰে সেইটো ৱাৰ্ডত ভাত নিদিবলৈ ক'লে আমাক তাৰপৰা আমিও দেৰিকৈ ভাত চাত বনালোঁ আৰু লাহেকৈ ভাত চাত বনাই আৰু বা ধনিয়া গ'ল ডিউটিলৈ 7:30 এতিয়া 9:30 বাজিবলৈ হ'ল এতিয়া আমি ভাত দিবলৈ যাওঁ বাক ভাত দি আহোঁ ভাত চাত গৰম কৰিলোঁ চব্জি অকণ গৰম কৰি ল'লোঁ ধুনীয়া বনোৱা আছিলে আৰু এতিয়া যাওঁ আৰু বাক ভোক লাগিছে চাগে ব'লক আৰু আপোনালোককো লৈ যাওঁ আমাৰ লগতে আমি এতিয়া গৈ আছোঁ হস্পিটেললৈ এতিয়া ভাত লৈ আহিছোঁ বালৈ ভাত আনিছোঁ ৰিমিয়া কেইবগল লৈ আহিছে ভাত চাত তাৰপিছতে আমি গৈ আছোঁ এতিয়া অলপ দূৰ আছে ইয়াৰ পৰা মানে হোষ্টেলৰ পৰা 5 মিনিটমান লাগে আৰু তাতে গৈ পেলাই ভাতটো দি ল'ম বাক এইটো জেগাটো আগতে দেখাইছিলোঁ এদিন আহিছিলোঁ যে বাৰ ৰুমত তেতিয়া দেখাইছিলোঁ ব্লগটো এতিয়া সেইপিনেদিয়ে গৈ আছোঁ আৰু একেটা ৰাস্তাই নাইট ভিউটো দেখাই দিছোঁ বাৰু সোমাইছোঁ এতিয়া বাহঁতৰ এইটোত বিল্ডিঙত তাৰপিছত দিব গৈ আছোঁ এতিয়া ভাত
অলপ ওপৰত আছে ফাৰ্ষ্ট ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ আমি ওলাই আহিলোঁ বা ৱাৰ্ডৰ পৰা আৰু তাত লাষ্টত বা আপোনালোকক দেখাব নোৱাৰিলোঁ বা বিজি আছিলে অকণ তাৰপৰা আমি এতিয়া ৰুম গৈ আছোঁ ফাইনেলি আমি ৰুম আহি পালোঁ তাৰপৰা বা চাগে এতিয়ালৈকে ভাত খোৱাই নাই বা বিজি আছিলে আমিও ভাত খাওঁ তাৰপৰা লগ পাইছোঁ The next day. গুড মৰ্ণিং ফ্ৰেণ্ডছ এতিয়া মই উঠিলোঁ বাও নাইট ডিউটিৰ পৰা আহিলে আৰু এয়া বা চাহ খাই আছে দেখি পাইছে নাই সেইফালেদি ৰ'দ পৰিছে দেখাম বাৰু আৰু সোনা এয়া কি কৰি আছে জানো তাও চাহ খাই আছিলে মই উঠিছোঁ তাৰপৰা ফ্ৰেছ হৈ লওঁ আৰু ময়ো চাহ অকণ খাই লওঁ লগ পাই আছোঁ আপোনালোকে হাই ফ্ৰেছ আপ হৈ আহিলোঁ তাৰপৰা ভাবিছোঁ অলপ নোটছ লিখি ল'ম নোটছ লিখাই হোৱা নাই ক্লাছ হৈ আছে কিন্তু নোটছ লিখাই হোৱা নাই মোৰ আৰু আজিতো ছানডে আজি ক্লাছ নাই তাৰপৰা আগৰ নোটছটোৱে মোৰ আধা হৈ আছে নোটছ লিখি লওঁ আৰু সোনাই খানা বনাই আছে আজি আমি গাহৰি মাংস খাম আজি বাই গাহৰি মাংস কিনি আনিলে ৰাতিপুৱা তো নোটছকেইটা লিখোঁ কেইটামান মোৰ হেণ্ডৰাইটিং ইমান ভাল নহয় দেই মই অলপ দেখাই দিছোঁ আপোনালোকক মই টপিক লিখি আছোঁ হাইপ'পাৰাথাইৰয়ডিজম অ'কে কমপ্লিট কৰি লওঁ আমাৰ গাহৰি মাংস বইল বনাইছোঁ হোৱা নাই ফাইনেল সেইটো দিম আকৌ লাষ্টত দিম হৈ যোৱাৰ পাছত ফাইনেল সেইটো দি দিম বাৰু খৰিচাৰ লগত খাম খৰিচা ৰেডি কৰি থোৱা আছে আজি ৰিমিকে বাকে দুটামান সাঁথৰ সুধিম কালি তাহাঁতি আমাক সুধিছিলে যে তাৰপিছতে এতিয়া মই সুধিম আৰু অসমীয়া সাঁথৰ তাৰপিছতে প্ৰথমটো হ'ল ঘৰৰ ওপৰত ঘৰ তাতে সোমাই মৰ কি ঘৰৰ ওপৰত ঘৰ তাতে সোমাই মৰ 10 ছেকেণ্ড দিছোঁ ভাবিবলৈ কি ঘৰৰ ওপৰত ঘৰ ঘৰ তাতে সোমাই মৰ তিনপাত নহয় ঘৰৰ ওপৰত ঘৰ তাতে সোমাই মৰ ঘৰত কি ঘৰ থাকে ঘৰৰ ওপৰত ঘৰ তাতে সোমাই ক 10 ছেকেণ্ড হৈ গ'ল কিবা এটা ক কিবা এটা ক 3 পাত আৰু ৰিমি কি উত্তৰটো ক 3 পাত নাজানো 3 পাত আঠুৱা আৰু এটা সুধিম দেই ছেকেণ্ড নাম্বাৰ 2 দেই গোটা বস্তু যিমান দিয়ে সিমান খাব কিন্তু পানী বস্তু দিলে মৰি যাব গোটা বস্তু যিমান দিয়ে আপুনি সিমান খাব কিন্তু সি পানী দিলে মৰি যাব পানী খালে মানে মৰি যাব সি কি বস্তুটো কি সেই সিটো কি পানী পানী পালে মানে হিন অকমান দিয়া এনে পাকঘৰত থাকে বস্তুটো থাকে পাকঘৰত থাকে বস্তুটো পাকঘৰত খোৱা বস্তু নে কি বস্তু জুই কি এনে এইটো 3 নম্বৰ দেই কচোন বাৰু কাপোৰ নালডাল কোনফালে থাকে কিডাল কাপোৰ নালডাল কোনফালে থাকে কোন কাপোৰ কাপোৰ চাহ খোৱা কাপোৰ চাহ খোৱা দুটা চাইডো ল'ব পাৰে কোনফালে থাকে তই কি কৈছ উত্তৰটো কি এনেকে থাকে এনেকে নাথাকে বা দুটা চাইডে ল'ব পাৰি বা ভাগ কোনটো চাইডে থাকে কাপোৰ ধৰিলো কোনটো সাইডে থাকে তল সাইডে এনেকে সাইডত থাকে এনেকে সাইডত কি সাইডটো দুটা সাইডত থাকে হয় না দুটা সাইডে ল'ব পাৰি দুটা সাইডো কৰিব পাৰি সাইডে ল'ব পাৰি এইটো সাইডো কৰিব পাৰি এইটো সাইডো কৰিব পাৰি কিন্তু উত্তৰটো হৈছে বাহিৰ ফালে থাকে কাপটো হাই আজি ব্লগটোত বিশেষ একো বনোৱা নহ'ল আজি ডে আউটটো কেনেকৈ গ'ল সেইবোৰ দেখুৱালোঁ আপোনালোকক চাই ভাল লাগিল চাগে আৰু
বাও অথনিয়ে ডিউটি গ'ল, নাইট ডিউটি চলি আছে। বাৰ আজি ছেকেণ্ড নাইট হয় চাগে ন? বাৰ আজি ছেকেণ্ড নাইট। আৰু আজি সোণাৰ আৰু মোৰ উইক অফ আছিলে। আজি অলপ ভাল লাগিলে ৰুমত থাকি, অলপ ৰেষ্ট পালোঁ। আৰু মোৰ ক্লাছৰ নোটছবোৰ পেণ্ডিং হৈ আছিলে, আজি সেইবোৰো অলপ কমপ্লিট কৰিলোঁ। আৰু এতিয়া ভাত খাম আমি। বাক ভাত দি থৈ আহিলোঁ। সোণাই ভাত বাঢ়ি আছে, বাক আমি ভাত দি থৈ আহিলোঁ। গৰম গৰম ডিউটি 10:30 হ'ল এতিয়া। বা এতিয়া খাই আছে চাগে, আমিও ভাত খাওঁ আৰু শুম। আৰু আপোনালোকো এতিয়া ৰেষ্ট কৰক। ভাত বাঢ়ি আছে। আমি এতিয়া ব্লগটো ইয়াতে এণ্ড কৰিম। বাই, গুড নাইট।